নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ আছামিজ লেংগুৱেজৰ পেডাগগী। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে, তলৰ কোনটো ভাষা আহৰণৰ আৰু ভাষা শিকনৰ প্ৰাথমিক পাৰ্থক্য? আৰু ইয়াৰ অপশ্যনসমূহ হৈছে সাৱলীলতা আৰু প্ৰবাহিতা, প্ৰবাহিতা আৰু উচ্চাৰণ, সাৱলীলতা আৰু নিৰ্ভুলতা, ভাষা পৰিচয়ৰ স্তৰ। আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন ডি, ভাষা পৰিচয়ৰ স্তৰ। নাম্বাৰ 2, তলৰ কোনটো মন্তব্য মাতৃভাষাক সমল হিচাপে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত শুদ্ধ নহয়? আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন বি, ই দ্বিতীয় ভাষাক উপেক্ষা কৰাত সহায় কৰে। নাম্বাৰ 3, তলৰ কোনটো প্ৰাথমিক স্তৰত শিশুৰ ভাষা বিকাশৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ? আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন ডি, ভাষা সমৃদ্ধ পাৰিপাৰ্শ্বিকতা। নাম্বাৰ 4, পত্ৰাধাৰ কিহৰ উদাহৰণ, অৰ্থাৎ পৰ্টফলিঅ' কিহৰ উদাহৰণ? আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন এ, আত্মমূল্যায়ন আৰু শিক্ষক মূল্যায়ন দুয়োটা। নাম্বাৰ 5, শব্দ শৃংখলে অৰ্থাৎ ক্ৰছৱৰ্ড পাজল তলৰ কোনটো বিকাশত সহায় কৰে? আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন এ, শব্দ ভাণ্ডাৰ। নাম্বাৰ 6, কথন কাৰ্য মূল্যায়ন কৰাৰ ক্ষেত্ৰত তলৰ কোনটোৰ প্ৰয়োজন নাই? আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন এ, অভিধান আৰু তথ্যকোষৰ ব্যৱহাৰ। নাম্বাৰ 7, এটা ভাষাৰ বৰ্ণসমূহৰ উচ্চাৰণসহ পঠনৰ শিক্ষা হৈছে। আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন ডি, ধ্বনিমূলক পদ্ধতি। নাম্বাৰ 8, পাঠ্যপুথিৰ পৰা বাহিৰলৈ যোৱা মানে হৈছে। আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন চি, পাঠ্যপুথিৰ বাদে অতিৰিক্ত শিকন সামগ্ৰীৰ যোগান ধৰা। নাম্বাৰ 9, ভাৰতীয় সংবিধানৰ 343 অনুচ্ছেদ অনুসৰি। আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন বি, ইংৰাজী এটা সহযোগী ৰাজভাষা। নাম্বাৰ 10, শ্ৰৱণ আৰু পঠন হৈছে, অৰ্থাৎ শ্ৰৱণ আৰু পঠন কি? আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন চি, গ্ৰহণাত্মক দক্ষতা। নাম্বাৰ 11, পঠনৰ প্ৰাথমিক অৱস্থাত শিক্ষকে গুৰুত্ব প্ৰদান কৰিবলগীয়া দিশটো হৈছে। আৰু ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন এ, বৰ্ণ উচ্চাৰণ সংযোজনৰ উন্নতি। নাম্বাৰ 12, তলৰ কোনটো কথা ধ্ৰুপদী ভাষা এটাৰ বাবে প্ৰাথমিক চৰ্ত নহয়? আৰু ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন এ, ভাষাটো অনুসূচী অন্তৰ্ভুক্ত হ'ব নালাগিব। নাম্বাৰ 13, শিক্ষাৰ্থীৰ শ্ৰৱণ দক্ষতা জুখিব পাৰি। আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন ডি, কাহিনী কথন আৰু বোধভিত্তিক প্ৰশ্ন উত্থাপন কৰি। নাম্বাৰ 14, শিক্ষকে তৃতীয় শ্ৰেণীৰ শিক্ষাৰ্থীসকলক এটা খাম প্ৰস্তুত কৰিবলৈ দিছে আৰু শিক্ষাৰ্থীসকলে এই নিৰ্দেশ পালন কৰিছে। ভাষা শিক্ষণৰ শ্ৰেণী এটাত এই কাৰ্যই ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিব। আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন এ, শ্ৰৱণ দক্ষতা বিকাশৰ ক্ষেত্ৰত। নাম্বাৰ 15, নতুন লিখকসকলক তেওঁলোকৰ প্ৰয়োজন অনুসৰি শিক্ষকে প্ৰদান কৰিবলগীয়া সঁহাৰি হৈছে। আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন ডি, তেওঁলোকৰ লেখনিৰ উদ্ধৃতিসহ বিশেষ মন্তব্য প্ৰদান কৰি তেওঁলোকে ভাল কাম কৰা বুলি প্ৰশংসা কৰা। আজিলৈ ভিডিঅ'টো ইমানেই বন্ধুসকল। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।